हेलो फ्रेंड्स সকলে কি খবৰ আপোনালোক ভালে ৰাখাৰে আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো যদি আপোনালোকে মোৰ ভিডিঅ' চাই আছে তেতিয়ালে ভিডিঅ'টো কমেন্ট কৰি জনাব আৰু যদি লাইক কৰা নাই লাইক কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাযাব যেহেতু আজি বহুত গৰম সেই কাৰণে মুখ অলপ ঘামি আছে তেতিয়ালে আজি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰো হক বলক আজি মই বনাম সৰু মাছত আদা দিয়া এখন সৰু ৰেচিপি এটা আগবঢ়াম যদি আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগে কমেন্ট কৰি জনাব যদি এনেকৈ বনাই খাই পোৱা নাই তেতিয়ালে এবাৰ বনাই খাব নিশ্চয় ভাল পাব আৰু এতিয়া মই বনাম আৰু আপোনালোকক দেখুৱাও এই আঞ্জাখনৰ বাবে কি কি লাগিব তেতিয়ালে চাওক আৰু এই আঞ্জাখনৰ কাৰণে লৈছো কেইটামান সৰু মাছ আৰু এই মাছকেইটা ভাজি ল'ব লাগিব আৰু মই মাছকেইটা ভাজি ল'ম আৰু ইয়াৰ লগত কি লাগে এইটো দেখুৱাই আছো ৰ'ব আৰু এই আঞ্জাখনৰ বাবে লৈছো 2 পিস সৰু সৰু আদা আৰু কেইটামান আদাৰ পাত আৰু কেইটামান সৰিয়হ কেইপুটমান নহৰু আৰু এটা জলকীয়াটো আপোনালোকৰ আন্দাজ অনুসাৰে ল'ব আৰু তেতিয়ালে মই বনাও হক এই মাছৰ সৈতে আদাৰ এই আঞ্জাখন তেতিয়ালে চাই থাকক মই দি দিছো তেল আৰু এই তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত বহাই দিম মাছকেইটা মাছবোৰ সকলে ভাজিব জানে হলেও মই দেখুৱাই দিছো আৰু তেতিয়ালে এই কড়াইটোত মই দি দিম এতিয়া মাছকেইটা আৰু ইয়াত দি দিছো মাছকেইটা এই যখন ডাঙৰ মাছ সৰু মাছ দিব আদা এই আঞ্জাখন খাই বহুতে ভাল লাগে আৰু ইয়াত ভৰাই দিলোঁ এতিয়া মাছকেইটা আৰু ইয়াত দি দিছো অলপমান নিমখ আৰু মাছকেইটা অলপ ভাজি লোৱাৰ পিছত ইয়াত দি দিছো মই হালধি গুড়ি আৰু ইয়াত দি দিলোঁ হালধি গুড়ি তাৰপিছত এইখিনি অলপমান লৰাই ল'ম মাছকেইটা এনেকৈ এটা এটাকৈ অলপ উলট পালট কৰি দিব আৰু মাছকেইটা ভালকৈ ভজা হৈ গ'ল আৰু এইখন কড়াইতে মই অকণমান তেল দি দিলোঁ এইখন কড়াইতে মাছকেইটা অলপমান তেল দি ইয়াতে অলপ তেল দি দিলোঁ আৰু ইয়াত দি দিলোঁ অলপমান তেল যিহেতু আছিলে ইয়াতে অলপ দি দিলোঁ দি কিনে এতিয়া দি দিম মই পিঁয়াজ পিঁয়াজখিনি ভালকৈ লৰাই ল'ম মাছৰ পিঁয়াজখিনি ভালকৈ লৰাই ল'ব লাগিব ভাজি লোৱাৰ পিছত ইয়াত দি দিম মই এতিয়া আদাৰ পাত জলকীয়া পেষ্টখিনি চাওক এইখিনি দি দিয়া অলপমান লৰাই ল'ম নহৰুকেইটা পিচি ৰখা আছিল আৰু ইয়াত দি দিম অলপমান নহৰু সেই নহৰু জলকীয়া অলপ পিচি ৰখা আছিল আৰু এইখিনি দি দিলোঁ আৰু তাৰপিছত ইয়াত দি দিম পানী ইয়াত দি দিম হালধি গুড়ি কাৰণ হালধি গুড়ি মাছত দিয়াই আছিলে কিন্তু মই বেছি দিয়া নাই অলপ দিছোঁ আৰু অলপ লৰাই লৈ এইখিনি উতলিবলৈ দিম আৰু এতিয়া ঢাকন মাৰি মাৰি উতলিবলৈ দিব লাগিব আৰু ঢাকন মাৰি মাৰি এতিয়া উতলিবলৈ দিম আৰু খাই থাকোঁ শেষলৈকে ভিডিঅ'টো আৰু এতিয়া উতলি আছে আৰু ইয়াত দি দিছোঁ আঞ্জাৰ অনুযায়ী নিমখ অলপমান দিছোঁ যিহেতু মই মাছতো নিমখ দি দিছোঁ সেইকাৰণে নিমখ অলপেই দিছোঁ আৰু আঞ্জাখিনি উতলি আছে মই ঢাকন মাৰি মাৰি বাৰু উতলাই আছোঁ অলপ সময় হ'ল আৰু অলপ সময় লাগিব আৰু এয়া উতলি আছে আঞ্জাখন চাওকচোন কিমান ধুনীয়া কালাৰ এটা আহিছে যদি এনেকৈ খাই পোৱা নাই এবাৰ খাই চাব ভাল লাগে খাই পেলাই অৱশ্যে এনেকৈ লৰাই মই এতিয়া সিজাই নিব মাছকেইটাও ভালকৈ হৈ গ'ল আৰু আঞ্জাখিনিৰো সোৱাদটো এতিয়া আহিছে আৰু যদি এনেকৈ বনাই পোৱা নাই এবাৰ বনাই চাব আৰু বনাবলৈ বহুত সহজ আৰু বস্তু বেছি বিকা নালাগে তেতিয়াহ'লে এনেকৈ হোৱাৰ পিছত আমাৰ এতিয়া আঞ্জাখিনি নমাব পৰা হৈছে আৰু আপোনালোকক পৰিৱেশন কৰি দেখুৱাই আছোঁ ৰ'ব মোৰ মাছৰ সৈতে আদা দিয়া আঞ্জাখন ৰেডি হৈ গ'ল আৰু চাওকচোন দেখিবলৈ কিমান ধুনীয়া লাগিছে এনেকৈ বনাই চাব ভাল লাগে খাই আৰু সহজ বনাবলৈও এতিয়া মই ভাত পানী খাই আজৰি আৰু আঞ্জাখন খাবলৈ সঁচাকৈ বহুতে ভাল হৈছিল আৰু ভাল লাগে আৰু এনেকুৱা আঞ্জা যিটো সহজ পদ্ধতিৰে একো মছলা পাতিও দিয়া নাই খাই ভাল পাব যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাযাব আৰু আপোনালোকে এনেকৈ সদায় মৰম দি যাওক তেতিয়াহে মোৰ ভিডিঅ' দিবলৈ
ভাল লাগিব তেতিয়াহ'লে আজিলৈ আহিছোঁ কাইলৈ আকৌ এটা নতুন ভিডিঅ' এতিয়া লগ পোৱাৰ আশাৰে বাই বাই